আজি আমাৰ পাৰ্ট বি যিহেতু আজি আমি এইখিনি অংকৰ পৰা আমি ডিসকাস কৰিম পথে নাৰী বিবৰ্জিতা। পথে নাৰী বিবৰ্জিতা মানেনো কি বা কেনেকুৱা ধৰণৰ কথা ইয়াত লিখা হৈছে ক'ব নোৱাৰো। সেই শ্লোক কোনে কৰিছিল? সেই শ্লোক কোনে কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাদেৱে আমাৰ ক'ব নোৱাৰো বুলি কৈছে। মই কিন্তু তাৰ অনুশাসন মানি নচলো। নিশ্চয় শ্লোক কৰোতাই তিৰোতক গ্ৰহ ভাবি সেই শ্লোক ৰচনা কৰিছিল। অৰ্থাৎ মই ইয়াতে অৰ্থটো যদি বুজাই দিওঁ তোমালোকক, পথে নাৰী বিবৰ্জিতা মানে পথত গ'লে ৰাস্তাত গ'লে নাৰীক লৈ যাব নালাগে, অৰ্থাৎ বৰ্জন কৰি চলিব লাগে, এইটো কথা কৈছে। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ পত্নীসহ সৰু কণমানি লৈ আহিছিল। হ'ব পাৰে নানা কাৰণত শ্লোক ৰচকৰ তেনে অৱস্থাত দুৰৱস্থা ঘটিছিল। সেই দেখি শ্লোক ৰচকৰ পুতৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহু দৰ্শনত পথে নাৰী বিবৰ্জিতা নহয়, সম্পূজিতাহে। বয় বস্তু দেখা শুনা লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো পিঠাখন, চাহ পানী টোপা যতনাই খোৱাৰ বাটৰ ভোকক ৰেলৰ খিতালিৰ ভিতৰৰ পৰা গটিয়াই উলিয়াই দিয়া, শুবলৈ পাতিখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দি আৱশ্যক হলে বিচনীৰে মূৰৰ ওপৰত বিছি ঘামৰ কণকটীয়া মৰা ইত্যাদি 101টা সৰু বৰ কামৰ ৰেলপথত আমাৰ তেওঁৰ দ্বাৰাই সুসম্পাদিত হৈ যাত্ৰাৰ সুখাতি সুখৰ মোৰ পক্ষে সদায় হয়। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সহপত্নী তেওঁক বিভিন্ন ধৰণে ৰেলত সহায় কৰে, এইখিনি কথা আমাৰ ইয়াতে দিয়া হৈছে। অৰ্থাৎ শ্লোক দেউতাজনে কৈছিল কি পথত নাৰীক নিনিবা, পথত নাৰীক বিবৰ্জিতা, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে পথত নাৰীক অৰ্থাৎ তেওঁৰ পত্নী থকাই তেওঁৰ যথেষ্টখিনি সুবিধা লাভ কৰিছে, যে বিভিন্ন ধৰণৰ কামত সৰু সুৰা কামত তেওঁ সহায় কৰি দিছে। গতিকে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ সহপত্নীলৈ কোনো ধৰণৰ অসুবিধা পোৱা নাছিল এই যাত্ৰাত। তো সেই দেখি মই ক'বলৈ বাধ্য হলো যে মোৰ পক্ষে নাৰী পথত যে গলগ্ৰস নহয়, বৰণ গলৰ মালাহে হৈ পৰে, তাক আৰু কবিতা কৰি ক'লে সেয়ে মালতীৰ মালা। BNR অৰ্থাৎ বেংগল নাগপুৰ ৰেল ঝাৰচুগুড়া জংচন সম্বলপুৰ পৰা 31 মাইল দূৰত, অৰ্থাৎ 31 মাইল দূৰত। গধূলি 5:30 মান বজাত সম্বলপুৰৰ ৰেলত উঠি 2 ঘণ্টামান মূৰত বৰচুগুড়া পোৱাগৈ যায়। তাত 7:30 বজাত কলিকতাৰ ফালে যোৱা মুম্বাই মেইল গাড়ীত উঠিব লাগে। কিন্তু সেইদিনা আমাৰ কপালত দুৰ্গতি লিখা আছিল, গতিকে ডাক গাড়ীৰ সৈতে আমাৰ ৰাহি নাহিল। আমি বৰচুগুড়াত পোৱা আগতে মুম্বাই মেইলে আমাৰ বুকুত বিহৰ অগ্নি জালি দি গুচি গ'ল। গাড়ীখন হেৰুৱাই আমি না জল না স্থল হৈ পৰিলো। অৰ্থাৎ যিখন গাড়ীত যোৱা প্লেনিং আছিল সেইখন গাড়ী আগতে গুচি গৈছে। আমাৰ সম্বলপুৰৰ গালিয়ে যে পলন কৰি আহি সেই মেইল ধৰিব নোৱাৰিলে, তাকে গুণি গাঁঠি আমাৰ বিলাই বিপত্তিৰ কাৰণে সম্বলপুৰ গাড়ীকো পাৰমানি গালি পাৰি বৰচুগুড়া ষ্টেচনতে বহি আছো হওক। অৰ্থাৎ ইয়াতে কি লিখিছে, যিহেতু গাড়ীখন আহোঁতে পলম হৈছে, গতিকে গাড়ী চালকজনকে পাৰমানি গালি পাৰিছে, এইটো কথা কৈছে। আৰু ষ্টেচনত মুখ উফন্দাই বহি আছে। এনেতে কোনোবাই ক'লেই যে ৰাতি 2 কি 3 বজাত এখন পেছেঞ্জাৰ গাড়ী বৰচুগুড়াৰ পৰা কলিকতালৈ যায়, সেইখনতে আমাৰ যোৱা উচিত। কোনোবা তেনেকুৱা ষ্টেচনত বহি থাকিলে বা ষ্টেচনত তেনেকৈ থাকিলে বহুত ধৰণৰ মানুহ লগ পোৱা যায় বা বহুত ধৰণৰ সহযাত্ৰী লগ পোৱা যায়। গতিকে তেওঁলোকে নানা ধৰণৰ উপদেশ দি আমাক বিপদৰ পৰা উদ্ধাৰ কৰে। নিৰুপায় হৈ টোপনি ক্ষতি কৰি খাপ দি মানে ৰখি খাপ পিটি থকা বুলি কয়, খাপ দি অৰ্থাৎ পুলিচে যেনেকৈ ৰাস্তাই ষ্টপিং কৰে বা এই খাপ পিটি থাকে কিছুমান অপৰাধী ধৰাৰ কাৰণে, তো তেনেকুৱা ধৰণৰ অৰ্থতে খাপ শব্দটো ব্যৱহাৰ কৰা হৈছে, যদিও এটা বেলেগ ধৰণৰ অৰ্থ বুজাইছে। খাপ পিটি মানে ৰখি থকা, কোনো এটা বস্তুৰ কাৰণে ধুনীয়াকৈ আমাৰ আক্ৰোহ হৈ ৰখি থকা বুজাইছে। সেই শেহতীয়া গাড়ীখনতে উঠিলো হওক। ফলত ৰাতি বাকী দুখৰ আৰু পিছদিনাৰ গোটেই দিন সেই ঠেৰেক পেছেঞ্জাৰ গাড়ীতে
খপি কুৰি তাৰিখে ৰাতি 8মান বজাত কলিকতা পালোগৈ। বাটত আমাৰ অনাহাৰ বুলিও সৰহকৈ বঢ়াই কোৱা নহয়। অৰ্থাৎ অনাহাৰ বুলিলেও সৰহকৈ বঢ়াই কোৱা নহয়। অৰ্থাৎ বঢ়ুৱাই কোৱা কথা নহয়, সঁচাকৈ তেওঁলোকে বাটত কোনো ধৰণৰ বস্তু বিশেষ এনেকৈ গ্ৰহণ কৰা নাছিল আহাৰ হিচাপে। যাওঁতে মনত খেলাইছিল যে হিচাপৰ বহীত ইমান বছৰৰ বাকী পৰি থকা আউসী একাদশীবোৰ সিহঁতৰ পাওনা বাছিল কৰিবলৈ যেন হাতত ৰামটাঙোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ খোটালীৰ দুৱাৰমুখত থিয় দি আছে। লাখুটিৰ আগে বাকী পাওনা আদায় কৰি লৈ উভতি যাব। আচলতে মেইল গাড়ীত মাথো ৰাতি গৈ পুৱাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্ৰায় একো নিয়া নাছিলোঁ। অৰ্থাৎ কিয় নিয়া নাছিল তোমালোকে ইয়াতে গম পাইছা। প্ৰায় এইবাবে বুলিলো যে দিনেও চাৰি সাঁজকৈ খাই বদ অভ্যাসত পৰা আমাৰ লগত যি আছিল সি নিৰস সন্ধিৰ ৰৰ পৰা বিসৰ্গ লোপ হৈ নিৰস হোৱাৰ দৰে এসাঁজতে নিৰস হৈ লুপ্ত হৈ গ'ল। পেচেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে। বাটত দুই এঠাইত যি ৰিফ্ৰেছমেণ্ট ৰুম আছে সেইবোৰ পেচেঞ্জাৰ গাড়ীত অধীনতা স্বীকাৰ নকৰে। তথাপি গাৰ্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰলৈ মই টেলিগ্ৰাম কৰালোঁ যাতে আমাৰ বাবে অলপ আহাৰ আয়োজন কৰি থয়। কিন্তু কৰ টেলিগ্ৰাম কলৈ উৰি গ'ল তাৰ কৰ্তা-কৰ্মকৰণ অধিকাৰীসকলেহে জানে। অৰ্থাৎ যিসকল দায়িত্বত আছে এইসকলে জানে। সেই দুই ঠাইতে ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰলে আমালৈ একো আয়োজন নকৰি টেলিগ্ৰাম নাই পোৱা বুলি কৈ গা সাৰিলে। অৰ্থাৎ কিছুমান এনেকুৱা মানুহ থাকে যে টেলিগ্ৰামটো নোপোৱা বুলি কৈয়ে তেওঁলোকক কোনো ধৰণৰ ৰিফ্ৰেছমেণ্ট ৰুমত কোনো ধৰণৰ আহাৰৰ যোগান নধৰিলে আৰু সময়ত অজুহাত হিচাপে টেলিগ্ৰাম পোৱা নাই বুলি ক'লে। যদিও আমি আমাৰ পেটৰ ভোকত তেনেকৈ কিবা এটা কৈফত দি গা সাৰিব নোৱাৰিলো হওক। ফুটা নাৱত চিৰ-চিৰকৈ পানী সোমোৱা দি ওৰে দিনটো আমাৰ পেটত ভোকে চিৰচিৰাই আছিল। অৰ্থাৎ তেওঁলোকে বহুত দূৰ যাত্ৰা কৰিছিল, গতিকে তেওঁলোকৰ পেটত একো এটা আহাৰ পৰা নাছিল। নাৱৰীয়াই নাৱৰ ফুটাত ফটাকানিৰ সোপা দিয়া ষ্টেচনত বিক্ৰী কৰা কচুৰি চিঙৰা এসোপাকৈ কিনি লৈ আমিও যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধৰিলোঁ, কিন্তু গাখীৰৰ হেঁপাহ ঘোলেই কেনেকৈ পলুৱায়। তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোগৈ। অৰ্থাৎ ইয়াতে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিম। এইটো কথা মই আগতে বুজাই দিছোঁ যে গাখীৰৰ হেঁপাহ মানে ইয়াতে কি কোৱা হৈছে যে যিমান যি হ'লেও আমি যিহেতু অসমীয়া মানুহ, তো তেওঁলোকে ভাতৰ এটা আশা কৰিছিল যে ভাতৰ নিচিনা ধৰা অলপ হেভি খানা এটা তেওঁলোকে আশা কৰিছিল। কিন্তু তেওঁলোকে সেই ৰিফ্ৰেছমেণ্ট ৰুমত কোনো ধৰণৰ আহাৰ পোৱা নাছিল। গতিকে ষ্টেচনত পোৱা জাংক ফুড বা বিভিন্ন ধৰণৰ এইবিলাক তোমালোকৰ আনুষংগিক পদাৰ্থবিলাক খায়ে তেওঁলোকে আনুষংগিক কচুৰি চিঙৰা এইবিলাক খায়ে তেওঁলোকে পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছিল। এতিয়া মই এইখিনি পঢ়ি দিওঁ, যিহেতু আমাৰ নেক্সট পাৰ্টত দ্বিতীয় অধ্যায় আহিব। য'ত উঠিলেগৈ তাত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেট প্ৰবোধ দি সেই ৰাতি নিমিত্তে শুই থাকিলোঁ হয়। ক'ব পাহৰিছিলোঁ যে বাটত আমাৰ অশান্তিৰ বাহিৰে ভিতৰে সমানে চলিছিল। মগনীয়াৰে বাট এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফুৰা দি পেচেঞ্জাৰ গাড়ীয়ে প্ৰায় সকলো ষ্টেচনতে ৰৈ যাত্ৰী বুটলি ফুৰে। আমি ঝাৰচুগুড়াৰ পৰা যাওঁতে আমাৰ দ্বিতীয় শ্ৰেণীৰ খোটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে এজন দুজনকৈ যাত্ৰী বুটলি আমাৰ খোটাটোতো ভৰাই পৰিছে। অৰ্থাৎ পেচেঞ্জাৰ গাড়ীত গ'লে তোমালোকে বুজিয়ে পাবা বা গমেই পাইছা হয়তো যে ঠায়ে ঠায়ে ৰখাই অজস্ৰ মানুহ ভৰাই লয়। আটাইতকৈ আহুকালৰ কথা এইটো হৈছিল যে বাটৰ এটা ষ্টেচনত এটা আহুকাল ঘটিছিল। কি হ'ব আমি এইটো চাওঁ। উঠিব নোৱাৰা বা বৰ নৰিয়াত পৰা ল'ৰা এটা মাক বাপেকে কোলাত লৈ
2-3টা মানুহৰ সৈতে আমাৰ কোঠালীত সোমালহি। ল'ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোকৰ সোমায়ে কোঠালীটোৰ খিৰিকী দুৱাৰবোৰ মাৰি দিলে। নৰিয়াত গাত চেঁচা লাগে বুলি অৰ্থাৎ কথাটো হৈছে যে জ্বৰ পানী লগা এনেকুৱা ধৰণৰ কিবা বেমাৰ হৈ আছিল নিশ্চয়, বা তাতকৈ অলপ নিমুনিয়া টাইপৰ বেমাৰ হ'ব পাৰে। তো সেই হিচাপে দুৱাৰ খিৰিকীবিলাক গাড়ী মাৰি দিছে, অৰ্থাৎ গাড়ী খিৰিকী দুৱাৰ মানে গ্লাছ আইনাবিলাক জপাই দিছে। চেঁচা বতাহ লাগে বুলি। ফলত যাত্ৰীৰে খুন্দ খোৱা কোঠালীটোত চিৰযুগৰ অন্ধকূপ যেন হ'ল। ভদ্ৰতা আৰু পৰহিতৰ অনুৰোধত আমি সেই জুলুম নীৰৱে সহিবলগীয়া। ভদ্ৰতা মানে কথাটো হৈছে যিহেতু চিকিৎসা সেৱা কৰিবলৈ এজন ৰোগী আহিছে, তো সেই ৰোগীজনক আমি যদি বেয়া ব্যৱহাৰ কৰোঁ বা সেই ৰোগীজনৰ যদি আমি বিৰুদ্ধে গৈ আমি যদি কোঠালীটোৰ খিৰিকী দুৱাৰবোৰ খুলি দিওঁ বা তেওঁক কষ্ট দিওঁ, তেতিয়াহ'লে এইটো মানৱতাৰ বা ভদ্ৰতাৰ বাহিৰত। গতিকে লক্ষ্মীনাথ বেজবৰুৱাদেৱে আমাক কি কৈছে যে তেওঁলোকে সেনেকুৱা ধৰণৰ পৰিৱেশতে নীৰৱে সহ্য কৰি গ'ল, আৰু বহুত বেছি পেচেঞ্জাৰ যেতিয়া এখন গাড়ীত ভৰিব তেতিয়াহ'লে অট'মেটিক ভিতৰৰ পৰা এটা গৰম অৱস্থাৰ সৃষ্টি হ'ব, বা ভিতৰৰ পৰা বহুত বেছি তোমালোকৰ এটা বায়ু চলাচল নহ'লে তোমালোকৰ এটা বেলেগ ধৰণৰ অসহ্যৰ সৃষ্টি হ'ব। সেই অসহ্যটোৰ কথাই তোমালোকক ইয়াতে ধুনীয়াকৈ কোৱা হৈছে। তো নেক্সট আমি খণ্ড 2টো আৰম্ভ কৰিম। তো মোৰ মাতৃ মোক দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই আমি পঢ়ি আছোঁ। গতিকে নেক্সট ভিডিঅ'ত আমি পাৰ্ট 2টো আলোচনা কৰিম। পাৰ্ট 2।